নমস্কাৰ বন্ধুসকল, সকলোকে আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অলপ ধেমালি কৰিলোঁ। আজি কঠীয়া পাৰিবলৈ গৈছিলোঁ পথাৰৰ মাজৰ কঠীয়াতলিত। তো আমি মানে অলপ তাতে ধেমালি কৰিলোঁ, খুব জঁপিয়ালোঁ, পানীত সাঁতুৰিলোঁ, জাপ মাৰিলোঁ পথাৰৰ পানীত। এনেদৰে আৰু জাপ মাৰিছোঁ, জঁপিয়াইছোঁ। অলপ ভাল লাগিল। গাঁৱৰ এটা সুবাস, মানে গাঁৱত থাকিলে এনেকুৱা ধৰণৰ আনন্দবিলাক কেতিয়াবা পোৱা যায়। গাঁৱত থাকিলে এনে কঠীয়া পাৰিবলৈ সকলোৱে যেতিয়া লগ লাগি যাওঁ, এনেকৈ